গৰম দিনত যিমান গৰম তোমালৈ মোৰ সিমান মৰম, ঠাণ্ডাৰ দিনত যিমান ঠাণ্ডা তোমালৈ মোৰ সিমান ঠাণ্ডা। আচলতে কথাবোৰ তেনেকুৱাই হৈ আছে। নমস্কাৰ ৰাইজ, মই জ্যোতিৰ্ময় আৰু আজি এটা বস্তু লৈ আহিছোঁ আপোনালোকলৈ। আপোনালোকে হয়তো কোনোবাই জানে, কোনোবাই নাজানে। এইটো ভিডিঅ'টো নজনাসকলৰ বাবে, জনাসকলেতো জানিবই। আচলতে যেতিয়া গৰম দিন আছিলে তেতিয়া আমি সকলোৱে পূৰা AC, ফেন, ফ্ৰিজৰ পানী পূৰা খালোঁ। এতিয়া লাহেকৈ ঠাণ্ডা দিন আহি আছে, ঠাণ্ডা দিনত তেতিয়া আমি সকলোৱে হিটাৰ চলাম আৰু হিটাৰ চলোৱাৰ লগে লগে কাৰেণ্টৰ বিল আকৌ একেই গৰম দিনৰ নিচিনাই 2000, 3000, কাৰোবাৰ ঘৰত হয়তো তাতকৈ বেছি হ'ব। এতিয়া আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম ছ'লাৰ প্লেটৰ বিষয়ে। এতিয়া আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম চলি আছে বৰ্তমান, আৰু চলিও থাকিব পাৰে কেইবছৰমানলৈকে, হয়তো নচলিব পাৰে। ছ'লাৰ প্লেটৰ বিষয়ে মানে ছ'লাৰ প্লেটত ছাবচিডি থাকে। এতিয়া আমাৰ ঘৰত অলৰেডি ছ'লাৰ প্লেট বহালোৱেই, সেইটো কাৰণে এতিয়া মই অকণমান অভিজ্ঞ এই বিষয়ত। আপোনালোকক সেই কথা মই জনাবলৈ বিচাৰিছোঁ যাতে আপোনালোকেও ইয়াৰ পৰা মানে সুফল লাভ কৰিব পাৰে। পোনপ্ৰথমতে মই আপোনালোকক ছ'লাৰ প্লেট কেইখন দেখাই লৈছোঁ আমাৰ ঘৰত লাগি থকা। আমাৰ ঘৰত বেছি নাই, এই 6খনমান প্লেটহে লাগি আছে, আৰু 6খনমান প্লেটলৈকেহে ছাবচিডিটো থাকে। সেইটো এটা কথা, যিমানলৈকে ছাবচিডি থাকে সিমানহে লগাই থোৱা আছে, তাতকৈ বেছি লগোৱা নাই। এতিয়া ছ'লাৰ প্লেট লগোৱাৰ আগত আমি জানিব লাগিব ছাবচিডিটো কেনেকৈ দিয়ে বা কিমান পাৰ্চেণ্ট দিয়ে। এতিয়া ছাবচিডি দিয়ে 3 কিলোৱাটছলৈকে। এতিয়া 3 কিলোৱাটছলৈকে ছাবচিডি দিয়ে 60%। আপোনালোকৰ ঘৰত যদি 4 কিলোৱাটছো লগায় বা 5 কিলোৱাটছো লগায় মানে তেতিয়া 3 কিলোৱাটছলৈকে ছাবচিডিটো পাব। তাতকৈ ওপৰৰ যিটো কিলোৱাট হ'ব 4 কিলোৱাটছ, তাত 1 কিলোৱাট বাঢ়ি গ'ল, 5 কিলোৱাটছ তাত 2 কিলোৱাটছ বাঢ়ি গ'ল, সেইখিনি পইচাটো প্ৰায় নিজৰ পকেটৰ পৰা যায়। এতিয়া আমাৰ ঘৰত 3 কিলোৱাটছ লগোৱা আছে, আৰু 3 কিলোৱাটছত লগাই 6খন প্লেট, 1 কিলোৱাটছত লগাই 2খন প্লেট। 3 কিলোৱাটছলৈকে ছাবচিডি থাকে, সেইটো কাৰণে তালৈকে আমি লগাই থোৱা আছে, 3 কিলোৱাটছেই লগাই থোৱা আছে। আৰু 3 কিলোৱাটছত আমাৰ প্ৰায় খৰচ হ'ল 2,40,000 টকা। এই 2,40,000 টকাৰে আমি 60% ৰিটাৰ্ণ পাম। 60%ৰে 40% এই চেণ্ট্ৰেলে দিব, আৰু বাকী থকাখিনি আমাৰ ষ্টেটে ৰিটাৰ্ণ দিব। কিন্তু এতিয়া কথা হ'ল কি, চেণ্ট্ৰেলৰ যিখিনি ৰিফাণ্ড আছিলে সেইখিনি আমাৰ ৰিফাণ্ডখিনি অলৰেডি হৈ গ'ল, কিন্তু আমাৰ ষ্টেটৰ যিহে দুৰ্গতি চলি আছে এতিয়ালৈকে সেই ৰিফাণ্ডখিনি সোমোৱা নাই। হ'ল আমাৰ লগোৱা প্ৰায় এতিয়া 6 মাহ মানেই হৈ গ'ল, কিন্তু ৰিফাণ্ডটো এতিয়ালৈকে সোমোৱা নাই ষ্টেটৰ ফালৰ। সোমাব বুলি আশা কৰিছোঁ, আমাৰ ষ্টেটৰ খালি যিহে দুৰ্গতি, সোমাব নাই আশা নাই, মানে এইটো মিক্স। এতিয়া ছ'লাৰ প্লেট যেতিয়া লগাব, এতিয়া লগালেতো যাৰ তাৰ পৰা লগাব পাৰে, আচলতে তেনেকুৱা নহয়। ছ'লাৰ প্লেট যেতিয়া লগাব সেইটো গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড হ'ব লাগিব। আমি যিটো এজেঞ্চিৰ পৰা লৈছোঁ সেইটো হৈছে বৰদৈচিলা, আৰু এইটো হৈছে গুৱাহাটী এজেঞ্চি। ইয়াত হয়তো যদি কোনোবাই শিৱসাগৰৰ পৰা চাই আছে, শিৱসাগৰৰ দলুমুখ চাৰিআলিটো এটা এজেঞ্চি আছে, তাৰ পৰাও লগাওঁ বুলি ক'লে লগাব পাৰে। এতিয়া যেতিয়া লগায়, ইয়াত লগাওঁতে যিমানখিনি টকা খৰচা হ'ল আমাৰ এতিয়া 2,40,000, সেইটো আমি ডাইৰেক্ট এজেঞ্চিটোক আমি দি দিছোঁ। আৰু সেই এজেঞ্চিটোৱে গোটেই ছ'লাৰ প্লেটটোত লগোৱাৰ পৰা গোটেইখিনি পইচা তাহাঁতি তাৰ পৰা ফাইনেন্স কৰিব। তাত মানে গোটেইখিনি ইনক্লুড হৈ আছে, তাত উপৰিঞ্চি আমি একো পইচা খৰচা কৰা নাই। ছ'লাৰ প্লেট তাৰ পৰা ইয়াত ডেলিভাৰী দিয়া, তাৰপিছত ধৰক এই দেখাই দিছোঁ, এই প'ষ্টবোৰৰ লগত তলত যিবোৰ ঢেলাই কাম হৈছে, চিমেণ্ট, বালি, ইটা, এইবোৰ চব এই আপোনাৰ ছ'লাৰৰ যিটো এজেঞ্চিটোৱে খৰচা কৰে। আৰু ইয়াত যিমানখিনি মিস্ত্ৰী খৰচ সেইখিনিও চব ছ'লাৰ পাৰ্টিটোৱে মানে এজেঞ্চিটোৱে আপোনাৰ খৰচা কৰিছে। আৰু ইয়াত পাছত যিমানখিনি কাম হৈছে ইলেক্ট্ৰিচিয়ানৰ, সেইখিনিও তেওঁলোকে চব কৰি দিছে, আৰু গোটেই প্ৰচেছটো ইনিচিয়েট তেওঁলোকে কৰি দিয়ে, আৰু এণ্ডিঙো তেওঁলোকে কৰি দিয়ে চবখিনি। ছ'লাৰ প্লেটখিনি লগাওঁতেতো প্ৰচেছটোনো কেনেকুৱা হ'ব সেই কথাটোতো জানিব লাগিব। ছ'লাৰ প্লেট লগোৱা ফাৰ্ষ্ট প্ৰচেছটো হৈছে এটা আমি এজেঞ্চিৰ লগত কথা পাতিব লাগিব, আৰু এজেঞ্চিটো কি হ'ব লাগিব, গভৰ্ণমেণ্টৰ লগত টাই আপ হ'ব লাগিব। এইটো প্ৰাইভেট হ'লে নহ'ব, প্ৰাইভেট হ'লে ছাবচিডিটো আমাৰ নোসোমায়। আৰু এতিয়া তাৰ নেক্সটটো হৈছে আমি মানে ফাইনেন্সটো এতিয়া লোনো কৰিব পাৰে, কোনোবাই লোন কৰোঁ বুলি ক'লে, আৰু নিজৰ পইচা দিও হয়তো কৰিব পাৰে, সেইটো এজেঞ্চিটোৱে গম পাব। আমাৰ ক্ষেত্ৰত কি হ'ল, আমি লোন লোৱা হৈছে। লোনটো মানে এনেকুৱা, এইটো স্কিমটোতে মেনশ্যন আছে, এইটো যি বেংকে হওক লোনটো দিব লাগিব। লোনটোক মানে আমি প্ৰথমতে ষ্টেট বেংকত এপ্লাই কৰিছিলোঁ, নেক্সট কানাড়া বেংকত এপ্লাই কৰিবলগীয়া হ'ল। কাৰণ কি হ'ল, ষ্টেট বেংকৰ লগত কিবা ফাইনেন্সিয়েল কিবা এটা ইছ্যু এটা হ'ল, মানে কিবা ট্ৰেঞ্জেকশ্যনত, সেইটো কাৰণে আমি কানাড়া বেংকত এপ্লাই কৰিলোঁ। এতিয়া কানাড়া বেংকে আমাক লোনটো দিলে। এতিয়া লোন আমি লৈছিলোঁ 2 লাখমান টকাৰ, আৰু বাকী মই কৈছিলোঁ যে 2,40,000 টকা খৰচা হ'ল। এই 40,000 টকা আমাৰ নিজৰ পকেটৰ পৰা দিছোঁ, আৰু 2 লাখমান টকাৰ লোন এটা লৈছোঁ। এই লোনটোৰ এতিয়া 80,000 মান আমাৰ চেণ্ট্ৰেলৰ পইচা সোমাই গ'ল।
সেই চেণ্ট্ৰেলৰ পইচাটো এতিয়া লোনটো আমাৰ ডিডাক্ট হৈ গ'ল। এতিয়া আমাৰ লোনটো আছেগৈ 1,20,000 টকা। এতিয়া 1,20,000 টকাৰো কি হ'ব, এই আপোনাৰ যেতিয়া ষ্টেটৰ পৰা যিটো ছাবচিডি এমাউণ্ট আছে সেইটো সোমাই যোৱাৰ পিছত সেইটো এমাউণ্টটো কমি এতিয়া আমাৰ লোনটো আৰু মানে যেতিয়া সোমাব সেইটো কাট খাই পেলাই আমাৰ লোনটো আৰু কম হৈ যাব, মানে 80,000 মানৰ এটা লোন হ'ব। সেইটো কাটোতে বেছি দিন নালাগে। এতিয়া মানুহে ভাবিছে ধৰক লোনটো ল'লেতো আমাৰ লোনৰ পইচা কাটিয়ে থাকিব, তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা কি লাভ হ'ব। এতিয়া মই কওঁ শুনক, আমাৰ যেতিয়া ইলেক্ট্ৰিচিটি বিল দিছিলোঁ, এতিয়া আমাৰ বিল দিব নালাগে। যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি বিল দিছিলোঁ তেতিয়া আমাৰ বিল প্ৰায় 2,1800 তেনেকুৱা টকাৰ আমাৰ বিল আহে। কিন্তু এতিয়া আমাৰ লোন কাটে 1,200 টকা, ডিফাৰেঞ্চটো 600 টকা আহিয়ে গ'ল প্ৰথমতে। আৰু এতিয়া কি হৈছে, এইটো মানে চ'লাৰ প্লেট লগোৱাকৈ এটা পইচাটো যেতিয়াই তেতিয়াই মানুহে ভাবে সোমাই থাকে, মন্থলি তেনেকুৱা নহয়, ইয়েৰলি সোমায়। এই এপ্ৰিলৰ পৰা মাৰ্চৰ ঠিক এপ্ৰিলৰ পৰা মাৰ্চৰ ভিতৰত এটা ইয়েৰ কাউণ্ট কৰে। তাৰ মানে এপ্ৰিলত ষ্টাৰ্ট হয়, মাৰ্চৰ এণ্ডিঙত সেই গোটেই ইয়েৰটোৰ কাৰণে পইচাটো ৰিটাৰ্ণ হয়। আমাৰ এইখন এক্টিভ হৈছিলে জানুৱাৰী নহয় ফেব্ৰুৱাৰী নে মাৰ্চত এক্টিভ হৈছিলে, জানুৱাৰীত লগাইছোঁহে। মাৰ্চত এক্টিভ হৈছিলে। আৰু মাৰ্চৰ সেই 30 দিন নে 15 দিন 30 দিন নহয় 15 দিনমানৰ কাৰণে আমাৰ এইটো আগতহে এক্টিভ হৈছিলে মাৰ্চত। সেই মাৰ্চৰ 15 দিনৰ মানে মাৰ্চৰ 31 তাৰিখলৈকে সেই 15 দিনৰ আমাৰ এটা পইচা সোমাই গৈছিলে। তাৰপিছত এতিয়ালৈকে সোমোৱা নাই, এইটো সোমাব নেক্সট ইয়েৰত, মানে নেক্সট ইয়েৰত সোমাব। আৰু এই পইচাটো নিজৰ একাউণ্টত নোসোমায়, এই পইচাটো সোমাই APDCLৰ যিটো এপ হয় সেই এপটোত পইচাটো সোমাই যায়। এতিয়া তাৰ পৰাই পইচাটো যিহেতু আমি ৰিচাৰ্জ কৰি থাকিব লাগে এপটোতে, ধৰক সেই তাতে সোমাই যায় আৰু তাৰ পৰাই পইচা কাটিবলগীয়া হ'লে কাটি থাকে। এতিয়া যেতিয়া চ'লাৰ প্লেটখন লগায় তেতিয়া APDCLে মানে কি কৰে, আপোনাৰ কাৰেণ্টটো যিমানটো খৰচা হয় সেই খৰচা হোৱা কাৰেণ্টটো কাটি নাথাকে মানে। কিন্তু APDCLে এটা চাৰ্জ কাটি থাকে, এই 200 টকা বা কাৰোবাৰ 300 টকা, সেইটো হৈছে মেইনটেনেঞ্চ চাৰ্জ, সেইটো কাটিবই। এই যে আমাৰ APDCLে ধৰক বিলিং কৰি আছে আমাৰ এগেইনষ্টত, তাৰপিছত এই তেওঁলোকে যিখিনি মেইনটেনেঞ্চ কৰে ইলেক্ট্ৰিচিটি, সেই গোটেইখিনি চাৰ্জটো কাটি থাকে APDCLে, সেইটো হৈছে 200 টকা। এতিয়া আমাৰ মাৰ্চৰ পৰা আমি 300 কিমানমান টকা এটা মানে সোমাইছিলে, মানে চ'লাৰ প্লেটৰ যিটো প্ৰডাকশ্যনৰ পইচা সেইটো সোমোৱাৰ পিছত এতিয়া কিন্তু সোমোৱা নাই। যিহেতু এতিয়া কি কৰিবলগীয়া হৈছে, আমি 200 টকা এটা ৰিচাৰ্জ কৰি থাকিবলগীয়া হৈছে APDCLৰ চাৰ্জটো। কিন্তু এতিয়া আমাৰ চ'লাৰ প্লেটত কি হৈছে, ছেভিংছ হৈ গৈ আছে। ছেভিংছটো কেনেকৈ হৈছে সেইটো ক'ম। এতিয়া ছেভিংছটো হৈ যোৱাৰ কাৰণে আমি কি হ'ব, অহা বছৰ মাৰ্চত আমি এটা পইচা এটা সোমাব আমাৰ মানে APDCL একাউণ্টত। APDCL একাউণ্টত পইচাটো সোমোৱাৰ পিছত তাৰপিছত আৰু আমাৰ মানে ৰিচাৰ্জ কেতিয়াও নকৰোঁ আৰু চ'লাৰ প্লেট যেতিয়ালৈকে মানে আৰু এইখিনি যিমানখিনি ইয়াত এলিমেণ্টছ দিয়া আছে সেইবোৰ ডিকে হৈ শেষ নহয়, তেতিয়ালৈকে আমি ৰিচাৰ্জ কৰিবলৈ দৰকাৰ নাই। এতিয়া পইচাটো যে মই ক'লোঁ সোমাব, কেনেকৈ সোমাব, আমাৰ ঘৰত 3 কিলোৱাটছ লোৱা আছে, কিন্তু আমাৰ ঘৰত 3 কিলোৱাটছ কাৰেণ্ট ইউজে নহয়। 3 কিলোৱাটছৰ বদলি আমাৰ মানে এই 1 কিলোৱাটছ 2 কিলোৱাটছ 1.5 কিলোৱাটছ তেনেকুৱা মান ইউজ হৈ থাকে চাগে। এতিয়া আমাৰ কিন্তু চ'লাৰ প্লেটৰ আকৌ মেক্সিমাম প্ৰডাকশ্যন 3 কিলোৱাটছ, সেইটো কাৰণে আমাৰ ডেইলি 1.5 কিলোৱাটছ মান আমাৰ ছেভ হৈ থাকে, বা 1 কিলোৱাট মান ছেভ হৈ থাকে ডেইলি। এনেকৈ ছেভ হওঁতে এটা মান্থতটো আমাৰ ভালেমানখিনি ছেভ হয়। তেনেকৈ আমাৰ গোটেই ইয়েৰটোৰ কাৰণে ছেভ হ'ব। ছেভ হোৱাৰ পিছত সেই ইয়েৰত সেই যিমানখিনি পইচা ছেভিংছ আহিল আমাৰ, ছেভিংছত আমাক APDCLে 5 ৰুপিজকৈ পাৰ ইউনিট তেনেকৈ কৰি আমাক এতিয়া পইচা এটা এমাউণ্ট এটা দিব ৰিটাৰ্ণ। সেইটো কাৰণে আমাৰ এইটো লাভেই হৈ আছে। আমি APDCLৰ পৰা পইচা পাই আছোঁ, আমি ওপৰঞ্চি APDCLক আৰু নেক্সট মানে ধৰক ইয়েৰৰ পৰা আমি পইচাও নিদিওঁ, সেইটো আমাৰ লাভ। কিন্তু আমাৰ কি হৈছে, লোনটোত পইচা এটা কাট খাই আছে, সেইটো কাট খাই থাকিব। সেইটো কাট খাই থাকিলেও কিন্তু আমাৰ এতিয়া লাভতে আছোঁ। লাভত আৰু এটা কাৰণে আছোঁ, আমি যিহেতু ইয়াত গভৰ্ণমেণ্টৰ ছাবচিডিও পাই গৈছোঁ। ধৰক যদি 2,40,000 টকা এটা খৰচা কৰি যদি নিজৰ পইচাই চ'লাৰ প্লেট লগালোহেঁতেন, তেতিয়াতো এইটো লাভ নহ'লহেঁতেন। তেতিয়া মানে যিমানখিনি খৰচা হৈছে সেইটো মানে এই লাভখিনি উলিয়াওঁতে গোটেই কিমান বছৰ লাগিলে হয় ঠিক নাই। কিন্তু আমাৰ এতিয়া চ'লাৰ প্লেটখন বহাওঁতে খৰচা হ'ল 80,000 মান টকা, কাৰণ বাকীখিনিতো আমাৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ যিটো স্কিমত আছিলে, স্কিমৰ পৰা আমি ৰিফাণ্ড পাই গ'লোঁ। সেইটো কাৰণে 80,000 টকা আমি চ'লাৰ প্লেটখনত খৰচা কৰিছোঁ। আমি যদি অভাৰঅল চাওঁ, এইটো 15 ইয়াৰ্ছ মানত আমাৰ ধুনীয়াকৈ চ'লাৰ প্লেটখনৰ পৰা লাভ হৈ আছে। সেইটো অভাৰঅল কেলকুলেশ্যনটোৰ কথা কৈছোঁ। এতিয়া কেলকুলেশ্যনখিনি কৰাৰ পাছত, মানে লাভ লোকচানখিনি ওলোৱাৰ পাছত, এতিয়া আহিলোঁ চ'লাৰ প্লেটৰ বিষয়ে। এতিয়া চ'লাৰ প্লেটখিনি কেনেকুৱা ধৰণৰ, এতিয়া আমাৰ ঘৰত যিখিনি চ'লাৰ প্লেট লাগি আছিলে, লাগি আছে মানে এইখিনি হৈছে বোথ ছাইড প্ৰডাকশ্যনৰ। এইখিনি ওপৰৰ ছাইডেও প্ৰডাকশ্যনটো দিয়ে চ'লাৰ, যেতিয়া লাইটটো পৰে, আৰু যেতিয়া ইয়াৰ পৰা এই তলত পৰি যিখিনি ৰিফ্লেক্ট হ'ব, ৰিফ্লেক্ট হোৱা লাইটখিনিৰ পৰাও এটা প্ৰডাকশ্যন হয়।
এই প্ৰডাকশ্যনটো মেক্সিমাম একদম পূৰা চবতছে হায়েষ্ট প্ৰডাকশ্যন হ'বলৈ তলটো হোৱাইট কালাৰৰ মানে টাইলছ লগাই দিলে বেছি ভাল হয় আৰু আমাৰ ঘৰত টাইলছ লগোৱা নাই সেইটো কাৰণে আমাৰ মেক্সিমাম প্ৰডাকশ্যনটোত অকণমান আমি লছ খাই আছোঁ আমাৰ প্ৰায় এই চ'লাৰ প্লেটকেইখন এখন বোথ ছাইড প্ৰডাকশ্যনৰ হয় যিহেতু কিন্তু আমি ইয়াৰ পৰা মেক্সিমাম প্ৰডাকশ্যনটো উলিয়াব পৰা নাই কাৰণ আমাৰ তলখন বগা নহয় তলটোত বগা কালাৰ কৰি দিলেও হয় এতিয়া মই বগা কালাৰ কৰি দিম আৰু লাহেকৈ যেতিয়া ঠাণ্ডা দিন আহিব শেলাইবোৰ লাহেকৈ কাট খাব নহয় তেতিয়া ইয়াত বগা কালাৰ কৰি দিয়া হ'ব তেতিয়া এইখনৰ পৰা মেক্সিমাম প্ৰডাকশ্যন পাম আৰু চ'লাৰ প্লেট এতিয়া মই আপোনালোকক দেখাবলৈ যত্ন কৰিম এই তেওঁলোকৰ ঘৰত লাগি আছে ওচৰৰে তেওঁলোকৰ এইখন কিন্তু পুৰণা মডেল হোৱাৰ কাৰণে তেওঁলোকৰ অকল ওৱান ছাইড প্ৰডাকশ্যন মানে অকল ওপৰৰ ফালৰ পৰাহে প্ৰডাক্ট হয় মানে ওপৰৰ ছাইড ছাৰ্ফেচটোৰ পৰা আমাৰ কিন্তু বোথ ছাইড আৰু বোথ ছাইড হোৱাৰ কাৰণে কি হ'ল ভাল হ'ল এই দেখিছে নহয় প্ৰায় 6 ফুটমান ওখ এটা ঘৰ বনি গ'ল এই ঘৰটোত কেতিয়াবা বহোঁ বুলি ক'লে বহি পাৰে ধুনীয়াকৈ আহি পেলাই আৰু চ'লাৰ প্লেট যেতিয়া লগাই দিয়া হ'ল এই জেগাটোত মানে গোটেই ছানলাইটটো এবজৰ্ব হৈ গৈছে এবজৰ্ব হৈ যোৱাৰ পিছত যোৱাৰ কাৰণে কি হ'ল এতিয়া আমাৰ তলৰ যিখিনি জেগা সেই জেগাটো আমাৰ ঠাণ্ডা হৈ যাব বাৰু আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইয়াতে এতিয়া ভিডিঅ'টো সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে বা কিবা এটা কথা জানিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যদি ফেচবুকত চাই আছে তেতিয়া ফ'ল' এটা কৰি দিব ধন্যবাদ থাকিল শেষলৈকে চোৱাৰ বাবে